তো হেল্ল' গাইছ নমস্কাৰ পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ আৰু সকলোকে ৰাতিপুৱা হৈ আছে এতিয়া গুড মৰ্ণিং। এতিয়া ৰাস্তাত লৈ কিনে যাওঁ আৰু ব্ৰাছ কৰিব মজাকৈ আছোঁ। মই কালি আহিছোঁ কাজিৰঙা, দেন চাব পাৰে কাজিৰঙাৰ জেগাবিলাক কি নাজাৰা গাইছ। এতিয়া আৰু ব্ৰাছ কৰিব যাম মজাকৈ। এতিয়া ব্ৰাছ চ্ৰাছ কৰিম মজাকৈ, ব্ৰাছ চ্ৰাছ কৰি মেলি চাই থাকিলে হ'ল। এতিয়া ব্ৰাছ কৰিব গৈ আছোঁ, এতিয়া আৰু ব্ৰাছ কৰিব গৈ আছোঁ মজাকৈ। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিলে হ'ল আৰু গাইছ মজা পুৰা ধামাকা হ'ব। আৰু আমাৰ গাড়ীখন এইখন তাতে খাৰা কৰি থৈ তাতে মজাকৈ খাৰা কৰি থৈ দিছোঁ গাইছ গাড়ীখন। এতিয়া আৰু ব্ৰাছ কৰোঁ, চাব পাৰি এইফালে কাজিৰঙাত আমি কিয় আহিছোঁ আজি। তাতে সেইখন পাইলিঙৰ গাড়ী হয়, তাতে আমি বৰিং কৰিম। ইফালে চাব পাৰি কি মজা কৰি আৰ্টিষ্ট কৰি থৈ দিছে। এয়া এতিয়া আছোঁ কাজিৰঙা পাৰি গাইছ। আৰু ইফালে ওচৰতে আমি য'ত আছোঁ তাৰে ওচৰতে একদম নিজৰা আছে, চাব পাৰি ইফালে। এনেকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল আৰু গাইছ আজি। আৰু গাইছ এতিয়া পূৰা ব্ৰাছ কৰা জেগা আহি গ'লোঁ মজাকৈ। ইফালে চাব পাৰে পানী, আৰু এই চাৰে আগতে আহি ব্ৰাছ কৰি আছে। এতিয়া ময়ো কৰিব, এইজন আৰু উঠাই নাই গাড়ীতে টোপনি উঠি গৈছে। আৰু গাইছ এতিয়া মজাকৈ ব্ৰাছ চ্ৰাছ কৰি উঠি এতিয়া আৰু গাড়ীত গৈ আছোঁ। এতিয়া চাহ তাহ বনাম, চাহ তাহ খাই মেলি এতিয়া আৰু গাড়ীখন আনিব লাগিব পইণ্টত লগাই কিনে মজাকৈ আজিও ফুৰিব যাম। চাই থাকিলে হ'ল ভিডিঅ'টো শেষলৈকে। নেক্সট এটা ভিডিঅ'ত ফুৰিব যোৱা দিম। আজিৰ ভিডিঅ'টো চাহ খোৱাৰ বাবে ইমান নদেখাওঁ আৰু এতিয়া চাওঁ অকণমান ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ গাইছ। এইফালে ব্ৰাছ চ্ৰাছ কৰি উঠি মজাকৈ গৈ আছোঁ গাড়ীৰ ওচৰলৈ, চাই থাকিব পাৰে। আৰু গাইছ নিজৰাটো কিষান বা এনেকৈ দুখুৱা ওচৰত গৈ কিনে চাওঁ কি মজা দূৰৰ পৰা। আৰু ওচৰত গ'লে কেনে লাগিব গাইছ, একদম মজা লাগিব। আৰু ইয়াত যিটোহে গৰম গাত এনেও যাবই লাগিব এদিন হ'লেও তাতে গাঁৱত। এতিয়া গাড়ীত গৈ আছোঁ, ইফালে চাব পাৰি গাড়ীখন মজাকৈ তাতে খাৰা কৰি থৈ দিছোঁ। ইফালে আৰু কাজিৰঙাৰ মজা কাউণ্টাৰবিলাক চাব পাৰি গাইছ। কোনোবাই যদি ইয়াত ফুৰিব অহা সেইবিলাকে ভাড়া দিব সেইবিলাক। এতিয়া গাড়ীত গৈ আছোঁ গাইছ, তাতে চাব পাৰে ফাইনেলি আহি পালোঁ গাড়ীখন। এতিয়া ইফালে আৰু চাব পাৰে গাইছ কাউণ্টাৰবিলাক কি মজাকৈ বনাই থৈ দিছে। ইফালে চাব গাইছ, ইফালে আগতো ধুনীয়া কাউণ্টাৰ আছে গাইছ। যদি কোনোবা আহিব খোজে আহিব পাৰিব আৰু 2-3 মাহ পিছত কাম কমপ্লিট হৈ যাব আমাৰ, তেতিয়া আহিব পাৰিব মজাকৈ। এতিয়া চাওঁ বান্দৰবিলাক আহিছিল ৰাতিপুৱা কি কৰি চাওঁ গাইছ। একদম চিলিণ্ডাৰ দানিবোৰ আৰু ভৰিখন খালি একদম কাটা খোৱাই পূৰা দুখ পাইছোঁ, মানে খৰা কৰি বেৰাই আছোঁ। এতিয়া চাহ তাহ বনাম মজাকৈ। মানে চাওকচোন গাইছ কি কৰি থৈ দিছে চাহপাত একদম ভাত চাত খাই উঠিব। এয়া বান্দৰবিলাকে এনেকৈ অৱস্থা নোহোৱা কৰি থৈ দিছে গাইছ, কি কৰিম আৰু। এতিয়া চাফা কৰোঁ মজাকৈ, চাফা তাফা কৰি চাহ তাহ বনাই দিওঁ, চাহ তাহ খাওঁ, খাই লৈ আৰু যাওঁ। ইফালে আমুল তাজাটোকো পূৰা ফুটাই থৈ দিছে গাইছ, কি কৰিবা। এনেকাই গাড়ীত থকা মানুহৰ জীৱন, ক'ত থাকিব লাগে ক'ত কি কৰিব লাগে একদম ধৰিব নোৱাৰা। জহাই খেদাই সহায় যাব লাগে, চাই থাকিলে হ'ল গাইছ। আৰু গাইছ এতিয়া চাহ খাই মেলি এতিয়া গাড়ীখন ইফালে লৈ গ'ল মজাকৈ পইণ্টত। নেক্সট এটা ভিডিঅ'ত চববিলাক দেখুৱাম কি কৰোঁ কি নকৰোঁ, আমি কি কাম কৰোঁ কি নকৰোঁ। আজিৰ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা। আৰু কাজিৰঙাৰ মজা ভিউবিলাক গোটাই দেখুৱাম। আজিলৈ বাই বাই।